নমস্কাৰ তুমি মানে মোক শেষ কৰি দিবা দেই। হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ কাৰণত ভিডিঅ'টো বনালোঁ। আজি হৈছে সৰস্বতী পূজা, গতিকে আজি ভিডিঅ'টো এনজয় কৰিব লাগিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আমি গৈ আছোঁ ৰাজপথৰ ওপৰেদি, গৈ আছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে। মই দেখুৱাই যাম আজি আজি আৰু এনজয় হ'ব। তো পালোহি কলেজ, দেখিছে চৌপথাৰ কলেজ। বিজেপি মন্ত্ৰী আহিব যে, হিমন্ত বিশ্ব মামা আহিব, ফ্লেগহে লগাই দিছে। এয়া আমাৰ কামিলা বইজ। হাই জিএছ, হাই জিএছ, জিএছ হাই জিএছ। দেখিছে পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ, একদম নিমাও পৰিৱেশ। কোন ছেমিষ্টাৰ তোমালোক? স্কুলৰ পৰা আহিছা? চৰি বাই মিষ্টেক। ছাৰ নমস্কাৰ। কেনেকুৱা আয়োজন কেনেকুৱা? এয়া আমাৰ ফেষ্টিভেল ছেক্ৰেটাৰী, নামটো কি আছিলে ইয়াৰ? জয়ন্ত মল্ল বৰুৱা। এয়া দেখিছে নহয়, পাই গ'লি ইয়াৰ পৰা বগা পেণ্টটো লৈ ল'বা। লগতে সেই ছোৱালীজনী, ধুনীয়া ছোৱালীজনী নামটো নাজানো বাৰু। নৱনীতা হয় বসুমতাৰী। এয়া প্ৰসাদ ধৰি আছে। এয়া কেনেকুৱা লাগিছে, অনুভৱটো কেনেকুৱা? কাপোৰ নাই, ধুনীয়া লাগিছে দেখিছে নে? এনেই মিছাকৈ কৈছে। এয়া ধৰি আছে, আমি চাবলৈ আহিলোঁ মানে কেনেকুৱা প্ৰস্তুতি চলাইছে। প্ৰিয়ংকা বা অকলে দেখিছোঁ, আৰু ছোৱালী হয়তো আহিব অলপ পিছত। এয়া সংকল্প লৈ থকা মুহূৰ্তত দেখিবলৈ পোৱা গৈছে জয়ন্তক। দেখিছে দুযোৰ ধুনীয়াকৈ বহি আছে, আৰম্ভ হৈছে আৰু। তুমি মানে মোক শেষ কৰি দিবা দেই। পিকনিকত শেষ কৰি দিলা, সেই ইউটিউবত দি দিলা। দেখিছে গাইজ কেনেকৈ কৰি দিব দে, কাৰ চেনেল হয় ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি দিব। আজি বাদ দিয়া হ'ব বাৰু, কেনেকুৱা লাগিছে সেইটো কৈ দিয়া এবাৰ। ভাল লাগিছে। সকলোকে সৰস্বতী পূজাৰ শুভকামনা জনাইছোঁ, আৰু লগতে আজি কলা দিৱস আৰু আমাৰ কি আছিলে আৰু ভেলেণ্টাইন ডে'। সেইটো নামানো যে, গম নাপাওঁ। ভাল লাগিছে। তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নাই পিছে? নাই ন? ঠিক আছে বাৰু, ঠিক আছে, ধন্যবাদ। আমাৰ এইফালে বিভানতা আছে, কেনেকুৱা লাগিছে এবাৰ কৈ দিয়ক। ভাল লাগিছে বহুত আজি। বিদ্যুৎ দেখিছে বহুত ভাল লাগিছে। মই দেই তুমি এইটো চলাই পিনি অহা নাছিলে জানো? তো এতিয়া দোকানলৈ গৈ লাহেকৈ ধূপ চাকি অলপ কিনি ল'লোঁ। লগত লগৰকেইটাও গ'ল, সেৱা জনাম বুলি কিনিবলৈ গ'লোঁ। মই বহুত বেয়া পাম। বিদ্যুতৰ ছোৱালী এজনী ভাল লাগিলে দেই। ই গম পায় এজনী ভাল লাগিছে নি? ভাল লাগিছে যদি কৈ দিয়া ভাল লাগিছে যদি। ভাল লাগিছে দীপশিখা, ইয়াৰ ভাল লাগিছে মানে তোমাক? এনে ভিডিঅ' খেলি আছে, পেং কৰি আছে। বহুত ভাল লাগিছে কিন্তু সঁচাকৈ বহুত ভাল লাগিছে। ছোৱালী নে? মুখত মেকআপ অকণ নাই, ভাল লাগিছে। আই লাইক ইউ মানে লাইক ইউ। লাইক ইউ হ'ব নহয় জানো? কি মানে এনেকৈ বয়ফ্ৰেণ্ডবোৰ কেলৈ আঁতৰি দিয়ে বাৰু? নিজৰ গাৰ্লফ্ৰেণ্ড থাকিলে বয়ফ্ৰেণ্ডবোৰ কেলৈ আঁতৰি দিয়ে বাৰু? ইয়াত দেখিছে নহয়, ইহঁতৰ গাৰ্লফ্ৰেণ্ডৰ বয়ফ্ৰেণ্ডৰ হোৱা আজি 5 বছৰ হ'ল। 5 বছৰ হ'ল, কিন্তু লাষ্ট কৰিছে। ৰঞ্জন ক'ত যোৱা? আলু গুটি লৈ ক'ত? ভাতটো খাবলৈ মাতিবা। ল'ৰাই যেতিয়া নিজৰ লগৰক দেখে, লগ পায়, তেতিয়া এনেকুৱা ধৰণৰ ৰিয়েক্ট কৰে, কিন্তু ছোৱালীয়ে ইয়াৰ বিপৰীত। এই মাজৰ ছোৱালীজনী মোৰ কিন্তু দেই। আহি ল'ম, পিছত আহিম তেতিয়া দেই। কি বিদ্যাক লাগে নেকি? আৰু এয়া হৈছে পূজাস্থলী। তোমালোকৰ ভিতৰত কোৱাচোন কোনজনী ধুনীয়া? তুমি কোনজনী ধুনীয়া তোমালোক তিনিজনীৰ ভিতৰত? আচ্ছা, দেখিছা এনেকৈ এয়া লাটুদা হাঁহি দিছে যে, হাই কৰি দিছে।
আৰু এয়া চাকি জ্বলাবলৈ তলত বন্ধে ওলাই আহিছে সকলোৱে 365 দিনটোৰ ভিতৰত আজি তেওঁলোকে ধূপ জ্বলাইছে কলেজৰ মহাবিদ্যালয়ৰ প্ৰাংগণত সৰস্বতী পূজাৰ বুলি আৰু পূজা কৰি আছে আৰু সকলোৱে ধূপ চাকি জ্বলাবলৈ আৰম্ভ কৰিছে ধূপ চুপ জ্বলালো চাকি টাকি জ্বলালো জ্বলাই বাইদেউ ধুনীয়া লাগিছে বৰ্ষা বা এইফালে মৌচুমী বা লগ পালো দেখিছে কেনেকুৱা ভাল লাগিছে ন ভেলেণ্টাইন্স ডে নে সৰস্বতী পূজা মাতিছা এহাল আহি আছে কি হ'ল পাইকলো মজা মাৰি আছে গাৰ্লফ্ৰেণ্ডৰ লগত চেলফি আৰু লগতে মই কপি মাৰিম বুলি আহি গাৰ্লজনীয়ে মোক ফটো মাৰি দিছে দেখিছে ধুনীয়া ধুনীয়া ছোৱালীবোৰ এজন নিকিতা আৰু এজনী আহি গ'ল অস্মিতা বৰ ধুনীয়া লাগিছে অস্মিতা ধন্যবাদ খবৰ কেনেকুৱা ভালনে ব্লগটোলৈ ৱেলকাম জনাইছোঁ সৰস্বতী পূজা হেপী আলি গাঁও হয় আৰু ব্লেক ডেটো তুমি নামানা ভেলেণ্টাইন্স ডে মানিবা হয় ঠিক আছে মই গম পাইছোঁ সাজি কাচি शाबाश बेटा बहुत बढ़िया ঐ কেনেকুৱা ভাল লাগিছে ভাল দিয়া অকণমান ঘূৰা চোৱা চোৱা ঠিক আছে কথা পাতি থাকোঁ ন কি যে কপাল গৈছিলোঁ প্ৰেংক কৰিম বুলি কিন্তু হ'লগৈ উল্টাহে গমেই পালে আৰু এয়া আৰু কি কৰিবা আৰু উপায় নাই আৰু এয়া দেখিছে আমাৰ বাইদেউৰ পিছে পিছে এয়া ধুনীয়া ধুনীয়া ছোৱালীখিনি গৈ আছে খোজকাঢ়ি এই ছোৱালীজনী মোক বহুত ভাল লাগিছে কিন্তু দেই কি নো তুমি কি অক্সিজেন নেকি মোৰ যে বুকুখন বেছিকৈ বিষাইছে যে এই হালে হাল কেৱল ঘূৰি আছে ভাল লাগিছে দেই এয়া আমাৰ প্ৰাচুৰ্য দত্ত বিকুদৰ কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে আহি আৰু আজি সৰস্বতী পূজা সকলোকে দেখি বহুত ভাল লাগিছে আৰু আপোনালোকৰ ইয়াৰ পৰাই সৰস্বতী পূজাৰ বহুত বহুত শুভেচ্ছা থাকিব থেংক ইউ মাজত দুই এখনৰ কথা কৈছোঁ এনেকৈ সোমাবলৈ উপায় নেকি হৈছিলে সেইটো অলপ থাক থাক কৰিলে মানে তিনি কোটি সম্পূৰ্ণ গোটেইখিনি হ'ল আচ্ছা 3 কোটি টকা মই ফেল হ'ম যা জুবিন গাই কাম কৰি আছোঁ হস্পিটেলত লাগি আছোঁ প্ৰসাদ দি আছা ন দিয়াই নাই দেখোন এতিয়ালৈকে দিলোঁ এয়া প্ৰথম ভাগ সৰস্বতী পূজাৰ প্ৰসাদ ভাল লাগিছে তোমাক কিন্তু দেই পৰিস্মিতা বা আমাৰ বাইদেউ পৰিস্মিতা মনত আছে নহয় চেহেৰাটো তো গাইজ আমাৰ ইয়াত চলি আছে এতিয়া সৰস্বতী পূজা দিবৰ পৰা ফটককৈ মোবাইলটো মই লৈ ল'লোঁ দুআষাৰমান কওঁ বুলি তো আপোনালোকে পূজা চাবলৈ বা খাবলৈ আহিছে না জনাব কমেণ্ট এটা কৰি পেলাই ধুনীয়াকৈ আমাৰ এইফালে আছে প্ৰতিম দা এতিয়া আহি পাইছে বাইদেউজনী আনিবলৈ গৈছিলে ঘৰৰ পৰা এইফালে আমাৰ কৰোণা এইফালে আমাৰ আছে গীতাঞ্জলি এইফালে দীপু চবেই আমি বহি আছোঁ বাকী ৰাইজে পূজা চাই আছে খাই আছে তাৰপিছত সেই আৰু চাই আছোঁ আমি বুঢ়া হ'লোঁ ন এতিয়া আমাৰ দিনো নাই সেইফালে পঢ়া শেষেই হ'ব হ'ল ইতিমধ্যে ধূপ চাকি জ্বলালোঁ আৰু বাকী কমেণ্ট কৰিব কেনেকুৱা লাগিছে ভিডিঅ'টো আৰু কলেজত একদম শুৱনি কৰি থৈছে মানুহখিনিয়ে বৰ হাল্লা কৰিছে খালি ক'ৰবাত যোৰাকৈ বহি আছে ধুনীয়াকৈ আছে ইফালে আৰু আছে নাযাওঁগৈ এতিয়া মানে ভাল লগা নাই ইফালে মানুহ সমাগম বহুত আমাৰ কলেজত যিহেতু মানে এইটো এৰিয়াত আমাৰখনে বহুত ডাঙৰ কলেজ হয় নাই প্ৰতিম আমাৰ এইফালে এইখন ডাঙৰ কলেজ সেইটো কাৰণে ইয়াতে চব আহে আৰু ধুনীয়াকৈ এতিয়া লাহেকৈ মানুহ আৰু মানে আহিব
অৱশ্যে ইয়াত খাবলৈ নহয় চাবলৈহে আহে মানে ইয়াত ল'ৰা ছোৱালীৰ সমাগমটো বেছি ঘটায় আৰু বহুত ভালকৈ পতা হয় ডাঙৰকৈ পতা হয় মানে আমাৰ এৰিয়াটোৰ ভিতৰত হ'ব আৰু চাই থাকক ভিডিঅ'টো পিছলৈ না বনা ভিডিঅ' এনেকুৱা পঢ়াত খালা তো গাইজ ইয়াত লুচি ভাজি দি থকা হৈছে আৰু ছোৱালীসকলে দেখিছে দীঘলীয়াকৈ এটা লাইন পাতিছে আৰু এজনী কোনো ককাইদেউ কেইখন হ'ল বা চফা দিলে এয়া কি মানে এনেকৈ এয়া আমাৰ ইনচাপা আৰু ভৈৰৱদা মৰম সানি সানি খাইছে বিবাহ খাই হেল্ল' কৈ দিয়া ভাল লাগিছে জানো খুৱাই দিবলৈ খোৱাটো দূৰৰ কথা না মাতিবতো পাৰে ন মোলৈ এতিয়া অভিৰাম দাক খুৱাই দিম বুলি কৈছে ৰিংকিক এতিয়া আমাৰ চাকা লাকা 5 বছৰীয়া কলেজীয়া জীৱনৰ লাষ্টটো অঁ লাষ্টটো সৰস্বতী পূজা সেইকাৰণে মই ভিডিঅ'টোত কেপচাৰ কৰি ৰাখিছোঁ টংকেশ্বৰ হয় নেকি খাই দিয়া এনেকৈ আহি থাকা মানে ডিপুৱে কাম দিছে সহায় কৰিলে কেমেৰাটো অকণমান অঁ ইয়াত দিছে মৰম দেখিছে নহয় কিমান আচলতে আমি ভুলেই ভাবোঁ ল'ৰা এটা ছোৱালীজনীক মৰম কৰোঁ কিন্তু ছোৱালী এজনীক মৰম কৰিছে এই ধুনীয়া ছোৱালী ভাই কেলৈ সাজি কাচি আহে কোৱাচোন মেকআপ যে কৰি আহে খাবলৈ আকৌ সেই আমাৰ বিপুল ছাৰ